খুবেই লাজৰ কথা যে তিনিজন অভিযুক্তৰ নাম আমি বাৰে বাৰে লৈ আছোঁ বা আমি সম্প্ৰচাৰ কৰি আছোঁ ধাৰাবাহিকভাৱে আৰু আৰক্ষীয়ে ইতিমধ্যে নটিচ জাৰি কৰিছে। তাৰ পিছতে কিন্তু আজি পৰ্যন্তলৈকে সেই তিনিজন অভিযুক্ত মুকলি আকাশৰ তলতে আছে বুলি ক'ব লাগিব। বিশেষকৈ ক'ব লাগিব যি অইল নিৰাপত্তা বিভাগ আছে তেওঁলোকে বৰ্তমানে আচলতে নিমাত হৈ আছে। তেওঁলোকৰ ওচৰত গ'লে আমি কোনো ধৰণৰ তথ্য নাপাওঁ। তেওঁলোকে এতিয়ালৈকে কোনো মাত মাতিবলৈ বা মুখ খুলিব খোৱা নাই। কিহৰ কাৰণে? তেওঁলোকে ভয় খাইছে নেকি যে তেওঁলোকৰ কোনোবা অইল নিৰাপত্তা বিভাগৰ উচ্চ পদস্থ বিষয়া কোনোবা জড়িত হৈ থাকিব পাৰে বা তেওঁলোকৰ নাম হয়তো হৈছে সাঙুৰ খাব পাৰে বুলি ভয়তে তেওঁলোকে আচলতে নিমাত হৈ আছে নেকি। কিন্তু এটা কথা ক'ব লাগিব যে ইয়াত ৰাজনৈতিকভাৱে শক্তিশালী যদি নহয় তেওঁলোকে যদি এতিয়াও আজিলৈকে মুকলি আকাশৰ তলত থাকিব নোৱাৰে। আচলতে অইল নিৰাপত্তা বিভাগৰ উচ্চ পদস্থ বিষয়াক আমি এটা কথাই ক'ব খোজোঁ যে আপোনালোকে নিমাত কিয় হৈ আছে? আপোনালোকে এই তিনিজনৰ ওপৰত কিয় বিশেষভাৱে আপোনালোকে একশ্যন ল'বৰ বাবে আৰক্ষীক জোৰ দিব পৰা নাই? যেতিয়া আমি কালি যি নাওহলীয়া যি অইল ইণ্ডিয়া কোটি টকা নহয় হাজাৰ কোটি টকা যেতিয়া পাইপসমূহ তাত ৰখা হৈছে তাত যি ধৰণে ব্যৱস্থা থাকিব লাগে CCTV কেমেৰাৰ ব্যৱস্থা থাকিব লাগে, ডাঙৰ ডাঙৰ ৱাল থাকিব লাগে, লাইটৰ ডাঙৰ ডাঙৰ লাইটৰ একদম পোহৰে জিলিকি থাকিব লাগে। তাত মাত্ৰ দুজন হোমগাৰ্ড দিছে, তাকো ছিকিউৰিটি গাৰ্ডো নহয়, আৰক্ষীয়ে আচলতে যি ধৰণে ব্যৱস্থা ল'ব লাগে আমি সেই ধৰণৰ কোনো ধৰণৰ ব্যৱস্থা লোৱা যেন আমি দেখা পোৱা নাই। মাত্ৰ তেওঁলোকলৈ নটিচ জাৰি কৰিছে, নটিচ জাৰি কৰি আচলতে দায়িত্ব সামৰিছে যেন আমাৰ অনুভৱ হৈছে। হয়তো টকাৰ লেনদেন হ'ব পাৰে বা তেওঁলোকে ৰাজনৈতিকভাৱে হয়তো হেঁচা প্ৰয়োগ কৰিব পাৰে আমি নাজানো। কিন্তু আৰক্ষীয়ে এতিয়াও কিন্তু সেই তিনিজন লোকক কিন্তু মুকলি আকাশৰ তলতে ঘূৰি ফুৰিবলৈ কিন্তু সুবিধা